লাগিছে যোৱা বছৰ আমি বিহু উৎসৱ পালন কৰিব নাছিলোঁ কিন্তু আজি এই সুবিধা পালোঁ তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিছোঁ আৰু আগন্তুক বছৰ আমি সকলো জনগোষ্ঠী সকলো খোলা খ্ৰীষ্টান মানুহবিলাকে নিজৰ নিজৰ ধৰ্ম পালন কৰি নিজৰ নিজৰ যে জীৱন যাপন কৰাৰ শান্তি সম্প্ৰীতি যাতে আমি জীয়াই থাকিব পাৰে আমি আজি চবে নিজৰ নিজৰ ধৰ্মত ঈশ্বৰক ধন্যবাদ জনাইছে ঈশ্বৰক পূজা কৰিছে আৰু আমি ইয়াত নাচিছোঁ আৰু আগন্তুক দিন আমি শান্তিৰে বসবাস কৰি থাকিব এইটোকে আমি বিশ্বাস কৰিছোঁ আশা কৰিছোঁ আজি যি আমাৰ ইয়াতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উদ্যোগত যি ইয়াতে বৈশাগু বিহু আৰু বিচুৱা যি ইয়াতে পালন কৰা হৈছে তাৰ আচল উদ্দেশ্যটো হৈছে আমি সকলো জনজাতি আৰু জনগোষ্ঠীৰ মাজতে যে সাংস্কৃতিক এক পৰিকাঠামো আমাৰ মাজত ঐতিহ্য আৰু সাংস্কৃতিক যি ভাৱধাৰা তাক ঐক্যবদ্ধভাৱে আমি একেলগতে থাকি সাংস্কৃতিকভাৱে উন্নতি কৰি দেশ আৰু ৰাইজৰ মংগলৰ হিতাৰ্থে আমি যাতে সকলে BTC আৰু এই BTCৰ সকলো জনগোষ্ঠীৰ মাজত এক সুসম্পৰ্ক ৰক্ষা কৰি শান্তিৰে বসবাস কৰিব পাৰোঁ আৰু আগন্তুক দিনবিলাকত BTCৰ সকলো জনগোষ্ঠীৰ যাতে আৰ্থিক সামাজিক উন্নয়ন সাধন কৰিব পাৰোঁ তাৰে এক বৈষম্য যাতে নাথাকে ইয়াতে আৰু আমি সকলে যে এক ভাৰতীয় এক ৰাষ্ট্ৰ এক সংবিধান এক সংস্কৃতি এক পৰম্পৰাৰ মাজত আমি সকলো জনগোষ্ঠীক লগত লৈ RSSৰ উদ্যোগত যি আজি এক মহান এক ইয়াত এই যে বিচুৱা বৈশাগু আৰু বিহু পালন কৰা হৈছে এইটো যাতে সমগ্ৰ বিশ্বৰ মাজত গৈ আমাৰ মাজত যে ঐক্যতাৰ ভাৱ যে আজিও অটুট কোনো আমাৰ বিৰোধী শক্তিয়ে যে আমাক যে ইয়াৰ পৰা হিলাব নোৱাৰে এইটোৱে ইয়াত দেখা দিছে আৰু আগন্তুক দিনত সকলো অসমবাসী ভাৰতবাসী আৰু আমাৰ BTC বাসীলৈ আমি বিহু বিচুৱা আৰু আমাৰ যি বৈশাগু ইয়াৰ কাৰণে আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত সকলৰ সুমংগল সুস্বাস্থ্য কামনা কৰিছোঁ। 2 বছৰ আমি বিহু ফাংচন পাতিব পৰা নাছিলোঁ 2 বছৰ আজি 2 বছৰ পাছৰ আজি এই প্ৰগ্ৰামটো কৰা হৈছে RSS পৰা খুবেই ভাল লাগিছে মই আমাক ইনভাইট কৰিছোঁ আমিও আহিছোঁ বহুত আমাৰ ইণ্টেলেকচুৱেলসকলে আহিছে এনজয় কৰিছে ভালেই হৈছে এইটোৱে আশা ৰাখিছোঁ যে নতুন বছৰত যাতে কোনো গণ্ডগোল নহয় বা ইনচিডেণ্ট নহয় এইটোৱে মই BTC-বাসী বা অসমৰ সকলো ৰাইজৰ মানুহ আহ্বান জনাইছোঁ যাতে এই নতুন বছৰতে ভালকৈ যদি আমি আক্ৰমণ কৰিব পাৰোঁ খাদ্য নোহোৱাকৈ গণ্ডগোল নোহোৱাকৈ যাতে ভালে ভালে পাৰ হয় তাৰ বাবে মই ভগৱানৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ ধন্যবাদ। नोंथांमोना सानफ्रोमबोनि खौरांखौ मोननो थाखाय रिलाइव न्यूज 24 बड' यूट्यूब चेनेलखौ साबस्क्राइब खालामनायजों लोगोसे फेसबुक पेजखौ फल' खालामनानै लाइक शेयार खालामनो दाबाव। गोजोन्थों।